গাইজ, আপোনালোকৰ কি খবৰ? ভালে আছেনে আপোনালোকে? মই কিন্তু বহুত ভালেই আছোঁ। কমেণ্ট এটা কৰি দিব আৰু কেনেকৈ আছে আপোনালোকে। এয়া হৈছে মা, আমি পূৰা ৰাস্তা ফুৰি আছোঁ এতিয়া। গৰমৰ বাবে এতিয়া ৰাস্তা অলপ ফুৰিলে অলপমান মনটো ভাল লাগে, ফ্ৰেছ লাগে, সেইকাৰণে অলপ ফুৰিছোঁ। আপোনালোকৰ ঘৰৰ ফালে কেনেকুৱা বাৰু? আমাৰ ঘৰ ফালে যে পৰিৱেশটো বহুত ধুনীয়া, গধূলি ওলাই আহি পিনে ইমান ভাল লাগে নহয়। আপোনালোকেও এবাৰ এনেকুৱা হয় নেকি এতিয়া কমেণ্ট এটা কৰিবচোন, ভাল হয় নহয়। আপোনালোকক দেখাম আমাৰ LP স্কুলখন। আগতে আমি সৰুতে পঢ়া স্কুলখন, তাতে সৰুতে পঢ়িছিলোঁ। ৫ম শ্ৰেণীৰ পৰা 5লৈকে আছে এইখন অংগনবাড়ী স্কুল। এইফালে এইখন দেখিছেনে, ইমান ধুনীয়া। ক খ এখন স্কুলতে শিকিছিলোঁ। এতিয়া ভিতৰত দেখাব নোৱাৰোঁ, কাৰণ এতিয়া তলালক হৈ আছে, যিহেতু ইয়াত বন্ধ কৰি থৈ গৈছে বাইদেউহেঁতি। নহয় দেখা পাৰিলোহেঁতেন ভিতৰত গৈ। ইমান ভাল লাগে ইয়াত, পৰিৱেশটো ইমান ঠাণ্ডা, বতৰ ধুনীয়া। ৰাস্তাত আহিবলৈ কেতিয়াবা বহুত ভাল লাগে, এফালে অহা যোৱা কৰি থাকোঁ আৰু। ইমান ধুনীয়া কুঁহিপাত দেখিছেনে আপোনালোকে? এইফালে গছ গছনি, ইমান ধুনীয়া পৰিৱেশ ভাল দেখিছেনে? এইফালে পাত ছিঙি আছে কেইজনীমান মানুহে, এইফালে মাহ গৈ আছে, এফালে বিচনী পূৰা বিচি আছে গৰমত আৰু। পিচিবৰ বাবে লৈছোঁ আৰু ইয়াতে আলু আৰু কণী বইল কৰিছোঁ। ইয়াতে বিলাহী, পিঁয়াজ, আদা, ৰচুন, জলকীয়া আৰু ইয়াতে গোটা ধনিয়া লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে এটা এটাকৈ কণীখিনি মই ইয়াতে ফ্ৰাই কৰি লৈছোঁ। লগতে ইয়াতে আলুখিনিও ফ্ৰাই কৰি লৈছোঁ। ইয়াতে পিঁয়াজ, শুকান জলকীয়া, পিচি লোৱা পেষ্টখিনি ইয়াতে দি দিছোঁ। ইয়াতে হালধি, নিমখ ধুনীয়াকৈ অসনিয়াই লৈছোঁ আৰু ইয়াতে ভাঙি লোৱা আলুখিনি দি দিছোঁ। ধুনীয়াকৈ এইখিনি অসনিয়াই লৈছোঁ। কেইটামান কেঁচা জলকীয়া দি লৈছোঁ। ইয়াতে ফ্ৰাই কৰি লোৱা আলু আৰু কণীখিনি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ অসনিয়াই লৈছোঁ। ইয়াতে অকণমান পানী যোগ কৰি ল'ব লাগে আৰু এইখিনি আমাৰ ৰেডি। ইয়াতে মচন্দৰী, নৰসিংহ, পদুনা দি ইয়াত চাটনি বনাই লৈছোঁ। ভাইটি মই ৰুটি খাই ভাল পাওঁ, মই ৰুটি লৈছোঁ। ভাইটিয়ে বগা কণী খাই ভাল পায় বাবে বগা কণী লৈছে। মই আৰু ফ্ৰাই কণী খাই ভাল পাওঁ।